মানে উপযুক্ত বিয়া দিবৰ সময় আহিল, তেতিয়া আমাৰ ঘৰৰ মানুহবিলাকৰ দিন যায় আহি মেলি এটা মানে মাথাত বোজা হৈ আহিলে যে ছোৱালীজনী কেনেকৈ ভাল এটা উপযুক্ত ল'ৰা চাই বিয়া দিব পাৰোঁ, এনেকৈ চিন্তা এটা আহি যায়। এনেকৈ যেতিয়া বিয়া দিবৰ কাৰণে ঠিক ঠাক কৰে আৰু বিয়া হৈ যায় ৰাতি, বিয়া ৰাতি যেতিয়া হৈ যায়, চাওকচোন আমাৰ জীৱনটো কেনেকুৱা দুখ লগা। মই আজি সেই দিনটোলৈ ঘূৰি গৈছোঁ, দিনটোলৈ আমাৰ বিয়াৰ দিনটোলৈ, সেই আগৰ দিনৰ কাৰ বিয়া গৈছে এফালৰ পৰা মনত পৰি আহিছে, কেনেকৈ বিয়াৰ দিনা ৰাতি কেনেকৈ সেই নিজৰ ঘৰৰ পৰা ওলাই আহিব লগা হৈছে। সেই সময়খিনিলৈ মনত পৰি মোৰ মানে এনেকুৱা বেয়া লাগিছে নহয়। এতিয়াতো ছোৱালীবিলাকৰ সিমান এটা সেনেকুৱা নহয়, মানে ফোন থাকে, ফোনত কথা পাতি পাতে, চিনাকি হয়, সিমান এটা বেয়া নালাগে এতিয়া ছোৱালীবিলাকৰ। আমাৰ সেই দিনত কেনেকুৱা আছিলে যাওকচোন, সেই তেতিয়াৰ দিনলৈ কোনে ভিডিঅ'টো চাই আছে, সেনেকুৱা সেই দিনৰ মানুহখিনিয়ে সেই দিনলৈ নিজৰ বিয়াৰ দিনটোলৈ ঘূৰি যাওকচোন। যেতিয়া দৰাৰ ঘৰত কইনা আহিব লাগে সেই দিনটোলৈ ঘূৰি যাওকচোন, কেনেকুৱা লাগে। তেতিয়াতো দেখা দেখিও নহয়, ফোনত কথা পাতিব নোৱাৰে, ভয়, অচিনাকি মানুহ কি। কইনা যেতিয়া দৰাৰ ঘৰত আহে, কইনা আহিব নোখোজে, চাওকচোন এই নিজৰ ঘৰখনৰ পৰাই আমাক সেই টানি ওলাই দিয়ে। মানে আমাক মানে চব আৰু মাইকী মানুহ ছোৱালীবিলাককে আহিব নোখোজে, টানি ওলাই দিয়ে। এনেকুৱা আমাৰ মানে মহিলাখিনি, মাইকীখিনিৰ আমাৰ মানে এনেকুৱা মানে জীৱন। এই ইয়াতে আহি পেলাইও আকৌ মানে দৰাৰ ঘৰত আহিও অচিনাকি মানুহৰ লগত কেনেকৈ চলিব লাগে। কিছুমানটো অলপ ভাল থাকে, মৰম দয়া কৰে, আৰু